পেক কৰি দিয়া তোমাৰ ভাই চামিন খাই আছে 30 নৱেম্বৰৰ পৰ্যন্ত মহাদেৱপুৰ ফালে যাব পাৰি আৰু এফালে ডুমডুমা তো আমি আগফালে যাওঁ কিবা কিবি খাওঁ আপোনালোকক কাকপথাৰ গাঁও তো বন্ধুসকল দেখিব পাইছে নিশ্চয় ইয়াত আমাৰ ট্ৰাফিক লাগি গৈছে কাকপথাৰ So guys, এতিয়া বাইকটো ইয়াতে পাৰ্কিং কৰি দিলোঁ তো আহিয়ে পোনপ্ৰথমে চবফালে লেট চাদৰ আহিছোঁ চবফালে একদম কাপোৰবোৰ চাদৰ ক'ত লয় 2000 years later তো বন্ধুসকল বহুত চাদৰ কিন্তু পচন্দ নাখালে এইটো অলপ ভাল লাগিছে বহুত দাঁত আছে তো মালিকেতো বহুত দাম কৈ দিছে এইটো মালিক বহুত দাম কৈ দিছে কিবা কমাব চাগে এতিয়া দিয়া এইটো পেক কৰি দিয়া তন্ময় ছাৰ একদম বহি আছে চুপচাপকে গাইছ লেপটোৰ কভাৰ কাৰণে এইটো লৈ লৈছোঁ লেপৰ কভাৰ তো গাইছ আমি এতিয়া হোটেলত সোমালোহি হোটেলত সোমাই কিবা খাই যাম তন্ময় ভাই একদম ব্যস্ত মোবাইলত ষ্টেটাছ বনাই আছে তো বন্ধুসকল দেখিব পাইছে এইটো আমাৰ তন্ময় ভাই চামিন খাই আছে এইটো আৰু মই যিহেতু চামিন খাব ভাল নাপাওঁ চ' এইটো চাট অৰ্ডাৰ কৰিছিলোঁ চাট আহি গ'ল য'ত চামিন কেনেকুৱা খাই আছে মই চাটটো খাওঁ আমাৰ কিমান কষ্ট হৈছে যাবলৈ নিশ্চয় দেখিছে একদম বহিবলৈ জেগা নহৈছে তো আমাৰ বাইক চলাই আছে বাইক কি ক'ব আৰু বহুত কষ্ট হৈছে যিহেতু পৰা আহিলোঁ আমি যিহেতু এতিয়া ঘৰৰ উভতি আছোঁ গৈ আছোঁ পামগৈ আৰু বেছি কথা নালাগে আমাৰ বাইকত অহা যোৱা কৰা হয় বলক গেট মন্দিৰটো পোৱা যায় এতিয়া মন্দিৰটো বন্ধ আছে কাৰণ এনেকৈ দিনত তাত বন্ধ হৈ থাকে জানুৱাৰীত লগ পাম 26 জানুৱাৰীত নিশ্চয় খুলিব তেতিয়া আমি যাম ভিডিঅ' বনাম ব্লগ বনাম বুলি আশা আছে আমাৰ কি হোগা তোমালোককো দেখাম ভিডিঅ' বনাই কিয়া হোগা কিয়া নাই হোগা তো আমাৰ সৰু সুৰা কাচিজান হৈ পামহি এতিয়া যিহেতু এইবিলাক কি বস্তু ওলাইছে বসুন্ধৰা যেটা আমি কাজিজান পাই গ'লোহি 2 অক্টোবৰৰ পৰা 30 নৱেম্বৰৰ পৰ্যন্ত আবেদন কৰিব পাৰিব যিসকল ব্যক্তিয়ে অনলাইনৰ জৰিয়তে আবেদন দাখিলত অসুবিধা অনুভৱ কৰে তেখেতসকলে নিজ এলেকাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আবেদন দাখিল কৰিব পাৰে
আজি ৰ'দটো বৰ জোৰকৈ ওলাইছেচোন শেষ হোৱা সময়তে গধূলি সময়তে ওলাইছে ৰ'দটো আৰু এতিয়া আমি পাই গ'লোঁ কাজিৰঙা পথাৰ চাৰিওফালে পথাৰে নিশ্চয় আপোনালোকক দেখুৱাইছোঁ মই পথাৰে পৰা